number 420. Present, sir. বাহ, আজি তই টোপনি যোৱা নাই যে? ছাৰ, কালি মানে মোৰ জিঅ' বেলেঞ্চ শেষ হৈ গ'ল। কি? বঢ়িয়া। তেন্তে তোক আজিৰ পৰা ৰাতি 2:30 বজাত অনলাইন নাপাওঁ। নাপাব ছাৰ। ঐ, কি হলো আজি তোৰ? নাই ছাৰ, একো হোৱা। নহ'লে কিয় এনেদৰে আছ? এনেই ছাৰ। নাই 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 নাই, কিবা এটা নিশ্চয় হৈছে। কচোন কি হ'ল? নাই ছাৰ, একো হোৱা। নহয় নহয়, চাৰি চকুৰ মিলন হৈছে ন? নাই ছাৰ। কাৰোবাক প্ৰপ'জ কৰিলি ন? নাই ছাৰ। নহ'লে কিয় এনেদৰে আছ? মানে ছাৰ, আজি ৰাতিপুৱা গা ধুম বুলি পানীখিনি গৰম কৰি ল'লো। তাৰপিছত ঠাণ্ডা পানী দিয়ে গা ধুই দিলো। বাপৰে কি? চুপ থাক। চব সময়তে খালি ফটুৱা। মূৰ্খ। দেচোন ক, তোৰ আগত যদি মই 500 টকা আৰু 2000 টকা দুটা পেলাই থৈ দিওঁ, তেন্তে তই কোনটো আগত উঠাবি? ছাৰ, এই প্ৰশ্নটো যদি মই আপোনাক কৰোঁ, আপুনি কোনটো উঠাব ছাৰ? 2000 টকাটো উঠাম, বুজিলি? তেনেহ'লে ছাৰ, মই মূৰ্খ নহয়, আপুনিয়ে মূৰ্খ। মই হোৱা হ'লে ছাৰ দুইটাই উঠাই ল'লো হয়। কথাটো নোহোৱা নহয়। বাৰু, আৰু এটা প্ৰশ্ন কচোন। আমি যদি শিল এটা ওপৰলৈ দলিয়াই দিওঁ, তেন্তে শিলটো ওপৰলৈ নাযায়, তললৈ আকৌ কিয় ৰিটাৰ্ণ আহে? ক, জলদি ক। কি মাষ্টৰ বে? কিবা ক'লি নেকি? ছাৰ, মই যদি আপোনাক ওপৰলৈ দলিয়াই দিওঁ, আপুনি ওপৰলৈ নাযায়, তললৈ আহিব আৰু হাত ভৰি ভাঙিব। সেইকাৰণে ছাৰ, শিলটো তললৈ আহিব। শুদ্ধ হৈছে ন ছাৰ? কি? তই মোৰ হাত ভৰি ভাঙ? দে হাত দে।